ৰায়পুৰ নামৰ গাঁও এখনত সুনীল নামৰ ল'ৰা এজন বাস কৰিছিল। সুনীল আছিল গাঁওখনৰ সকলোৰে প্ৰিয়। সুনীলে আজৰি সময়খিনিত খেলা-ধূলা কৰি আৰু গছৰ সৈতে কথা পাতি বৰ ভাল পাইছিল। এদিন সুনীলে দুখ মনেৰে বহি আছিল আৰু অন্য ফালৰ পৰা ৰাস্তাইদি ৰামু ককা সেইফালেদি আহি আছিল। ৰামু ককাই সুনীললৈ চাই ক'লে, "সুনীল, তুমি এইফালে আহাচোন।" কওকচোন ৰামু ককা, মোক কি কাৰণে আপোনাৰ ওচৰলৈ মাতিছিল? সুনীল, এইটো লোৱা, এইটো তোমালৈ উপহাৰ আনিছো। ইয়াত আছে যাদুকৰী বীজ। এই বীজকেইটা তুমি যদি ৰোপণ কৰা, তোমাক ভৱিষ্যতে বিপদৰ সময়ত বহুত সহায় কৰিব। ঠিক আছে সুনীল, মই যাওঁ। মই বজাৰলৈ যাব লাগিব। এই বুলি কৈ ৰামু ককা বজাৰলৈ বুলি খৰধৰকৈ খোজ ল'লে। সুনীলে বীজবোৰ হেঁচি আৰু তাক প্ৰতিপালন কৰিবলৈ ধৰিলে। দিনে দিনে গছবোৰ ডাঙৰ হৈ আহিবলৈ ধৰিলে। এদিন সুনীলে দেখিলে যে সেই গছবোৰত লমাহলমে ফল লাগি আছে আৰু সেই ফলবোৰক ওচৰৰ বজাৰত বিক্ৰী কৰিবলৈ সিদ্ধান্ত ল'লে। পিছদিনা সুনীলে ফল-মূলবোৰ লৈ বজাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ভাইটি, মোক আপেল 1 কেজি আৰু কমলা 1 কেজি দিয়াচোন, ভাল ভাল চাই। হ'ব দাদা, আপোনাক বহুত ধুনীয়া ধুনীয়া আপেল আৰু কমলা মই দিছোঁ। ভাইটি, কেইটকা হ'ল পইচা? দাদা, আপোনাৰ মোক 500 টকা হ'ল। ঠিক আছে, এইটো লোৱা। এইদৰে সুনীলে প্ৰতিদিনাই পুৱা বজাৰলৈ বুলি ৰাওনা হয় আৰু প্ৰতিদিনে গধূলি আহি ঘৰ সোমায়হি। এদিন সুনীলে দুখ মনেৰে বহি আছিল আৰু সি ভাবিলে যে তাৰ পুৰণি ঘৰটোৰ ঠাইত এটা নতুনকৈ ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল'লে। আৰু পিছদিনাৰ পৰা সুনীলে 2জন মিস্ত্ৰী লৈ আৰু নিজেও লাগি ঘৰৰ কাম আৰম্ভ কৰিলে। এদিন দুদিন কৰি সুনীলৰ ঘৰটো সম্পূৰ্ণ হ'ল আৰু ইয়াকে দেখি সুনীলে আনন্দত নাচিবলৈ ধৰিলে। এদিন সুনীলে তাৰ বাগিচাত কাম লাগি আছিল আৰু অন্য ফালৰ পৰা ৰামু ককা আহি আছিল। ৰামু ককা দেখোন। নমস্কাৰ ৰামু ককা, ভালনে আপোনাৰ? মোৰ খবৰ ভালেই দিয়া সুনীল। মই জেবেলাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু আহোঁতে ভাবিলোঁ তোমাৰ বাগিচাত সোমাই তোমাক মাত এষাৰ দি থৈ যাওঁ। ভালেই হ'ল ককা, আপোনাক বহুত দিন মই লগো পোৱা নাই। ব'লক আমি বহি কিনে কথা পাতোঁ। সুনীল, তুমি এই যাদুকৰী গছজোপাৰ পৰা তুমি সেই যাদুকৰী বস্তুটো পালানে বাৰু? নাই ককা, মই সেই গছ কেইজোপাৰ পৰা ফল-মূলৰ বাদে আজিলৈকে একোৱেই পোৱা নাই। আচলতে কি জানা সুনীল, তুমি যেতিয়া সৰুবোৰ এনেই অপচয় কৰি আছিলা, তেতিয়া মই ভাবিলোঁ তোমাক যদি কিবা এটা বুদ্ধি কৰি কামত খটাব পৰা যায়, তুমি তোমাৰ নিজৰ খৰচ নিজে উলিয়াব পাৰিবা। সেইকাৰণে তোমাক এই গুটিবোৰত কিবা যাদুকৰী বস্তু আছে বুলি তোমাক মিছাতে কৈছিলোঁ আৰু সেইকাৰণে তুমি এই গুটিবোৰ তুমি আটোম-টোকাৰিকৈ আপডাল কৰি তুমি প্ৰতিপালন কৰিছা, যাৰ ফলত তুমি এতিয়া তোমাৰ নিজৰ টকাৰে ঘৰ বনাব পাৰিছা, তুমি নিজৰ টকাৰে মাটি ল'ব পাৰিছা, এইবোৰ কৰিব পাৰিছা। তোমাক মিছা কোৱাৰ বাবে মোক বেয়া নাপাবা। নাই ককা, আপোনাক বেয়া নাপাওঁ। আপোনাক ধন্যবাদহে দিব লাগে যে আপুনি মোক মূল্যৱান সময়বোৰ এনেই ক্ষতি কৰিবলৈ নিদিলে। আচলতে আমি যদি প্ৰত্যেকে আমাৰ নিজৰ কামবোৰ আমি সময়মতে নিয়াৰিকৈ কৰি যাওঁ, আমি তেতিয়া তাৰ পৰা আমি ভৱিষ্যতে বহুত সুফল পোৱাৰ সম্ভাৱনা থাকে। সুনীল, মই যাওঁ দিয়া, মই এফালে যাব লাগিব। পিছত আকৌ মাজে মাজে আহি থাকিম দিয়া। ঠিক আছে ককা, যাওক আপুনি। পিছত আমি নিশ্চয় লগ পাম। সুনীলে ৰামু ককা যোৱা দৃশ্যটো দুখ মনেৰে চাই ৰ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।